পানীলাওৰে বনোৱা পিঠা লাও পাল্লা তো এনেকে প্ৰেছাৰত সিজাই টুকুৰা টুকুৰি কৰি প্ৰেছাৰত সিজাই মই এনেকে কেৰাহীত ঢালি লৈ শুকাই লৈছোঁ। শুকাই লোৱাৰ পিছত বস্তুখিনি এনেকুৱা হৈছে। তাৰ পিছত মই এই গুড়খিনি পগাই লৈছোঁ। গুড় এই টুকুৰ গুড় মই এনেকুৱা গুড়ৰ টুকুৰা কাটি কাটি পানী অলপমান দি কেৰাহীত এইখিনি পগাই লৈছোঁ। চাউলৰ গুড়ি এই কাপটোৰে 1 কাপ লাগিব আৰু অকণমান নিমখ। চাউলৰ গুড়িৰে এইখিনি লাওখিনি সানিলোঁ। সানাৰ পাছত এতিয়া অলপমান টান হোৱাৰ পিছত এইখিনি মই এনেকুৱা লাড্ডু বনাই তেলত ভাজিম। এতিয়া মই গেছৰ ওপৰত গুড়খিনি উঠাই দিছোঁ। এই গুড়খিনি উতলাৰ পিছত আমি তেলৰ কেৰাহীখন বহাই দিম। বহাই তাত এই লাও পিঠাকেইটা ভাজিম। ভাজাৰ পিছত এই লাও পিঠা ভাজি ভাজি আমি তাত দি দিম। লাও পিঠাখিনি ভাজিবৰ কাৰণে কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হৈছে, অলপ বেছিকৈ জুই দিছোঁ। এতিয়া মই তেলখিনি ঢালি দিছোঁ। তেলখিনি ঢালি ইয়াতে মই এটা এটাকৈ এই লাও পিঠাকেইটা ভাজিম। গৰম হ'ল, মই এটা এটাকৈ পিঠা ভাজি যাম। নিজৰ জোখমতে লাড্ডুকেইটা বহাই দিলে হ'ব। বহাই দিব। এতিয়া আপোনালোকে দেখিব পাইছে যে পিঠাকেইটা অলপ ৰঙচুৱা হৈছে। এই ৰঙচুৱা পিঠাকেইটা মই এই যে গুড়খিনি পগাই লোৱা গুড়খিনি মই এটা এটা এইখিনি লগালগ ঢালি দিম। ইয়াতে মই এতিয়া পিঠাকেইটা দি দিছোঁ। গোটেই পিঠাখিনি ভাজাৰ পিছত এই গুড়ৰ ৰসত পিঠাখিনি দি দিব আৰু দি দিয়াৰ আগতে গেছৰ ওপৰত তুলি থ'ব। তুলি থ'লে যেতিয়া উতলি উতলি এই গুড়খিনি এই পিঠাত সোমাব, ঢিলা হ'ব, তেতিয়া নমাই থ'ব। এতিয়া পিঠাখিনি গোটেইখিনি গুড়খিনি সোমাই ঢিলা হৈ গৈছে। এতিয়া নমাবৰ হৈছে। মই এতিয়া নমাই থওঁ। নমাই থৈ ইয়াৰ পিছত পৰিৱেশন কৰিব পাৰিব। এতিয়া মই প্লেটখনত ইয়াৰ পৰা নমাই থৈছোঁ। যিকেইটা বস্তু ঢিলা হৈছে, এইবিলাক ঢিলা হৈছে, গুড়টো সোমাইছে, সোমাই পাছত ঢিলা হ'ল। ঢিলা হোৱাৰ পিছত এতিয়া খাব পৰা হৈছে। এনেকৈ নমাই এটা এটাকৈ নমাই থৈ খাব নমাই থৈছোঁ। পিঠাটো এতিয়া ৰেডি হ'ল। আপোনালোকক এটা পিঠা মই ভাঙি দেখুৱাই দিছোঁ। এইটো এনেকৈ ভাঙি দিছোঁ, কিমান ঢিলা হৈছে আপোনালোকে চাব। চাই পেলাই এইটোত পূৰা ৰসটো সোমাই গৈছে। এনেকৈ ৰসটো সোমোৱাৰ পিছত খাবৰ উপযোগী হয়। এই ৰেচিপিটো আপোনালোকে ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।